দেহত দীৰ্ঘই ইখতত্ব প্ৰৱেশ কৰি ৰমণ হয়, তেতিয়াই আপুনি মই শৰীৰটোক চিৰি বুলি সম্বোধন কৰা যায়। তাৰ পাছত মদ মানে হ'ল অহংকাৰ। আমাৰ এই অহংকাৰেৰে ভৰা শৰীৰটোক শ্ৰীতত্ত্বক ভাগৱত হ'বলৈ গুৰুজনাই উপদেশ দিছে। সেই জীৱ ভাগৱত হ'বলৈ চেষ্টা কৰাচোন। ভাবুকং গেৱং গ জ্ঞানম উদ্ভৱম বৈষ্ণৱী জ্ঞানম তত্ত্বদৰ্শনম। ভাবুকং গেৱং মানে সেই জীৱ ভাবা, ভাবিলে কি হ'ব? গ জ্ঞানম উদ্ভৱম, জ্ঞান জন্ম হ'ব। কেনেকুৱা জ্ঞান জন্ম হ'ব? বৰ্ণই সিদ্ধান্ত দিলে বৈষ্ণৱী জ্ঞান মানে ঈশ্বৰক চিনি পাবা, ঈশ্বৰমুখী চিন্তাৰ জ্ঞান হ'ব। তেতিয়া কি লাভ হ'ব? তত্ত্বদৰ্শনম। এতিয়া তত্ত্ব কি? সমস্তজনে বুজি পাওঁ কম বেছি পৰিমাণে। জ্ঞান বিজ্ঞান তদংগ ৰহস্য। তদংগ মানে হ'ল তদ যুগ অংগ। তদ যুগ অংগ মানে তেওঁৰেই অংগ বিশেষ আমি জীৱ। এতিয়া আমি জীৱ আত্মাবিলাক পৰম আত্মাৰূপী ইখতত্বৰ অংশ বিশেষ আমি যত জীৱ। এয়াই হ'ল পৰম তত্ত্ব। এই পৰম তত্ত্বটো যেতিয়ালৈকে আপুনি মই মনুষ্য নামৰ জীৱই হৃদয়াংগম কৰিব নোৱাৰিম, তেতিয়ালৈকে কেৱল সমাজ বিশৃংখল হৈ থাকিব, সমাজ খেলি মেলি হৈ থাকিব, সমাজত কেৱল খোৱা কামোৰা হৈ থাকিব। যেতিয়ালৈকে আপুনি মই এই পৰম তত্ত্ব হৃদয়াংগম কৰিব নোৱাৰে। আপুনি মই হয় কৰ্ম অনুসাৰে নামাচাৰ্য, কৰ্ম অনুসাৰে সাধু, কৰ্ম অনুসাৰে বুজনদাৰ, কৰ্ম অনুসাৰে সাতোলা, কৰ্ম অনুসাৰে মেধি, কৰ্ম অনুসাৰে সত্ৰাধিকাৰ, কৰ্ম অনুসাৰে শৰণাচাৰ্য, কৰ্ম অনুসাৰে পদাধিকাৰ। কি বাপ লৈ আছো এইটো ডাঙৰ কথা নহয়। আমাৰ উপাধি কি এইটো ডাঙৰ কথা নহয়। সিদ্ধান্ত দিছে শাস্ত্ৰই খুব সুন্দৰভাৱে। ভগৱন্ত পুৰুষৰ পদ্ম মুখখনতে সৃষ্টি হ'ল ব্ৰাহ্মণ জাতি, বাহুখনতে জন্ম হ'ল ক্ষত্ৰিয়, তদনুৰূপ উৰু আৰু চৰণ যুগলৰ খন্তে সৃষ্টি হ'ল বৈশ্য আৰু শূদ্ৰ। এই চাৰি জাতিৰ তেতিয়াহ'লে পিতৃ কোন? এজনে নাম কি? কৃষ্ণ। পদচন্দই সিদ্ধান্ত দিলে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ। আমাৰ চাৰিও জাতিৰ পিতৃ কেৱল এজন, কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আৰু ব্ৰহ্মাণ্ড মহাপুৰুষ মাধৱ গুৰুজনাই এই সিদ্ধান্তকে জীৱৰ প্ৰতি নিৰ্দেশ দিছে। সেই জীৱ এক দেৱ এক সেৱ একত বিনে নাই কেও। ঈশ্বৰ এজন, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰি জাতিৰ পিতৃ কেৱল এজন, যিজনাৰ নাম হ'ল কৃষ্ণ। তাৰ পাছত আপুনি মই কিয় বেলেগে বেলেগে ভজনা কৰোঁ? এইটো হ'ল আপোনাৰ মোৰ অপৰাধ। যদি চাৰিও জাতিৰ পিতৃ, চাৰিও জাতিৰ উপাস্য তত্ত্ব যদি কেৱল এজন হয়, তেতিয়াহ'লে বিভিন্ন সমাজৰ সৃষ্টি কিয় হ'ল? সমাজৰতো সৃষ্টি হ'ব নালাগিছিল, এভাগেই হ'ব লাগিছিল সমাজ। তাৰমানে আপুনি মই যদিও ভাবৰ্ণটো যুক্ত হ'লোঁ, ভাবিলোঁ,
গ বৰ্ণযুক্ত হ'ল জ্ঞান, কিন্তু ৱ বৰ্ণটো আপোনাৰ মোৰ পূৰ্ণাংগ ৰূপত হয়তো যুক্ত হোৱা নাই শৰীৰত, কাৰণ এয়া হ'ল বৈষ্ণৱী জ্ঞান, ঈশ্বৰক চিনি পোৱা। এতিয়া ঈশ্বৰক আপুনি মই ভাল ধৰণে চিনি পাবলৈ চেষ্টা কৰা নাই, সেইকাৰণে আমাৰ সমাজ বিশৃংখল। যদি শইকীয়া বাপক নিমন্ত্ৰণ কৰা যায়, গগৈ বাপে বেয়া পায়। যদি গগৈ বাপক নিমন্ত্ৰণ কৰা যায়, দত্ত কলিতা বাপে বেয়া পায়। যদি মিচিং সম্প্ৰদায়ৰ এগৰাকী কন্যা গগৈ বাপৰ পুত্ৰই যদি বিবাহ কৰায়, তেতিয়াহ'লে শইকীয়া আৰু কলিতা উপাধিধাৰী, চেতিয়া, বৰুৱা উপাধিধাৰী গাঁৱৰ বাকী সকলো বাপ আয়ে সেই গৃহস্থীক এঘৰীয়া কৰি দিব। এইবিলাকেই হ'ল বিশৃংখল সমাজত। কোনদিনা হ'ব? আপোনাৰ মোৰতো গুৰু সমস্তজনাই শংকৰদেৱে, শংকৰদেৱ গুৰুজনে কীৰ্তন দশম, মাধৱ গুৰুজনে ঘোষা ৰত্নাৱলী ক'ৰবাত কৈ থৈ গৈছে নেকি? আপুনি মই চিন্তা কৰা সমাজৰ নিয়মবিলাকৰ বিষয়ে নিশ্চয় নাই কৰা। আমি আৰু এটা ডাঙৰ কথা চিন্তা কৰিব পাৰোঁ। শংকৰ গুৰুজনে, মাধৱ গুৰুজনে ক'ৰবাত কেনেবাকৈ এই যে মানুহ মৰিল বুলি আমি সমাজত ভাবোঁ, একেবাৰে সহজ সৰল চিন্তা এটা, জীৱ পৰলোকগামী হ'ল এই বুলি নকৈ, মানুহ যে মৰে, মৰাৰ পাছত 3 দিনত তিলনি, 10 নম্বৰ দিনটোত দহা, 11 নম্বৰ দিনটোত কাজ, 12 নম্বৰ দিনটোত তৈল ভোজন, তাৰ আগদিনা ৰাতি 14 প্ৰসম হাজাৰী ঘোষা পাঠ। ক'ৰবাত লিখা আছে নেকি? কোনোবা এভাগ গ্ৰন্থত লিখি থৈ গৈছে নেকি এইকেইটা নিয়ম পালন কৰিবা? বিশেষতঃ শংকৰদেৱ মাধৱদেৱৰ কলমত ক'ৰবাত লিখা আছে নেকি? যদি নাই, শংকৰদেৱৰ দিনত মানুহ মৰা নাছিল নেকি? নিশ্চয় মৰিছিল মানুহ। যদি মৰিছিল, তেতিয়াহ'লে গুৰুজনাই কিয় লিখি নিদিলে যে ইমান দিনে এনেকুৱা কৰ্মবিলাক অসম মুলুকত হৈ আছে, গতিকে এইটো শুদ্ধ মাৰ্গ নহয়, এইটোহে শুদ্ধ মাৰ্গ, এইটো কৰিবা বুলিতো কীৰ্তন দশম ঘোষা ৰত্নাৱলী ক'তো উল্লেখ কৰা হয়তো নাই। তেতিয়াহ'লে আমিনো কেনেকৈ পালন কৰি আছোঁ সেইকেইটা গুৰুজনাৰ নিয়ম বুলি? শ্ৰাদ্ধ, পিণ্ড, হোম, ব্ৰত, তীৰ্থ স্নান, যাগ যজ্ঞ, পূজা পাতল, দান দক্ষিণা, এই সমস্তখিনি কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰ বিষয়বস্তু বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তেনে ক্ষেত্ৰত আপুনি মই কৰি থকা কৰ্মবিলাক শাস্ত্ৰসন্মত হৈছেনে নাই হোৱা, কোনোবা এদিন আমি ভাবিবলৈ চেষ্টা কৰিছোঁনে নাই কৰা? নাই কৰা। কিন্তু কৰিছোঁ। কেনেকৈ কৰিছোঁ? নিজে বাস কৰি থকা সমাজখনৰ এটি ঠেক গণ্ডিৰ ভিতৰত সোমাই চিন্তা কৰোঁ, তাৰ পৰা বাহিৰলৈ ওলাই কোনোদিন চিন্তা নকৰোঁ। এতিয়া আমাক যে আপোনাভাৱে দায়িত্ব দিলে এই মহান ভাগৱত শাস্ত্ৰ অমৃতময় কৃষ্ণ নাম প্ৰকাশ কৰিবৰ বাবে, আমিতো অন্তত বুজি পাওঁ যে আমাৰ সিমান শক্তি নাই, আমি সিমানৰ পাত্ৰ নহয়। তথাপিতো আপোনাভাৱে আমাক আগবঢ়াই দিলে কিয়? তাৰমানে আমি বহুত জানো নেকি? নহয়, এয়া গুৰুজনাৰ সিদ্ধান্ত। এয়া হ'ল ভক্তি মাৰ্গ। যেতিয়া আচৰণ কৰিবলৈ যোৱা যায়, তেতিয়া বাকী ভকত বৈষ্ণৱে আজ্ঞা কৰিব লাগিব। আজ্ঞা কৰেহে ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি? এতিয়া সেউকী বাপজনাৰ সহিতে আপোনাক সমস্তজনা মহামহন্তই আদেশ কৰিলে, কাৰণ আপোনাক ৰসত চতুৰ, ৰসত চতুৰ যিটোজন, কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিউক ৰস অমৃত। অমৃতময় ৰস পান কৰিবৰ বাবে আপোনাক ৰসত চতুৰ এই কাৰণে, কাৰণ যদ্যপি ভৱতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন মাতি মহাশ্ৰেষ্ঠ
নৱধা ভক্তিৰ ভিতৰত অৰ্থাৎ নভাগী ভক্তি মাৰ্গৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনে হ'ল শ্ৰেষ্ঠ। কিন্তু এই দুইভাগী ভক্তিৰ ভিতৰত আকৌ শ্ৰৱণ অতিব শ্ৰেষ্ঠ। সেইকাৰণে আপোনাহঁত ৰসত চতুৰ, আপোনাহঁতে 1 নম্বৰ ভক্তি লৈছে। আৰু আমি মহামূৰ্খমতীক ঠেলা মাৰি দিলে, যোৱা তোমাৰ কাৰণে আসন ঠিক কৰি ৰখা হৈছে, তোমাক 2 নম্বৰ ভক্তি কীৰ্তন ভাগি কৰিবলৈ দিয়া হৈছে। এতিয়া কৰ কেনেকৈ কৰ প্ৰাণজিতে জানি আপোনালোকে আমাৰ এই ক্ষীণ শৰীৰ আপোনালোকৰ আজ্ঞাশীলত কৰি আসনত উপবিষ্ট হোৱা হ'ল। এতিয়া আমি সমস্তখিনি কথা ভাল ধৰণে চিন্তা কৰিব লাগিব যে আমি অন্তত কৰি থকা কৰ্মটো শাস্ত্ৰসন্মত হয়নে নহয়, এইটো আমি ভাল ধৰণে চিন্তা কৰিব লাগিব। যদি চিন্তা কৰা নাই, তেতিয়াও আমাক গুৰুজনাই সিদ্ধান্ত দিছে, সেই জীৱ গুৰুজনাইতো এইবুলি নাই কোৱা, সনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয়, এইবুলি কৈছে। কিন্তু তাৰ উত্তৰ আমি এনেকৈ ভাবিম নেকি যে শুনা সভাসদ মানে শুনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকল, এইবুলি ক'লে নাই কোৱা। শুনা একশৰণ মহাপুৰুষীয়া সত্ৰ সমাজৰ বাপাইসকল, এইবুলি ক'লে নাই কোৱা। শুনা ডাক্তৰ ইঞ্জিনিয়াৰসকল, বাকীসকলে নুশুনিবা, এইবুলি ক'লে নাই কোৱা। শুনা গগৈ শইকীয়া বৰগোহাঁই বুঢ়াগোহাঁই আহোম সম্প্ৰদায়ৰ ভকতসকলে শুনা, এনেধৰণেতো দুজনা গুৰুৱে ক'তো কেতিয়াও উল্লেখ কৰা নাই। ইমান সুন্দৰভাৱে দুজনা গুৰুৱে সিদ্ধান্ত দিলে, শুনা সভাসদ, সেই সভাসদ বৰ্গ 3 বছৰীয়া শিশুও থাকিব পাৰে, প্ৰমুখ্য কৰি 110 বছৰীয়া বাপ আয়ু ইয়াত উপবিষ্ট হৈ থাকিব পাৰে। এই ভাগৱত অমৃতময় কৃষ্ণ নাম অনুষ্ঠান ভাগি কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ কোনোবা সমাজৰ ভকত বাপ আই সমস্তক নিৰ্ধাৰণ কৰি দিয়া নাই যে আমুক সমাজৰ ভকত বাপ আইহে শুনিব পাৰিব, আমুক বাপ আই সমস্ত সমাজৰ শুনিব নোৱাৰিব, কেৱল আহোম সম্প্ৰদায়সকলেহে শুনিব, কেৱল ব্ৰাহ্মণ সম্প্ৰদায়সকলেহে শুনিব, ক্ষত্ৰিয় বৈশ্য শুদ্ৰৰ ধৰ্মত অধিকাৰ নাই, এইবুলি কৈছে নেকি ক'ৰবাত কেনেবাকৈ? নিশ্চয় নাই কোৱা। সেইকাৰণে এটি স্থিৰ সিদ্ধান্ত সমস্ত জনা আমি চমুকৈ যদি বুজিবলৈ যাওঁ, উত্তৰ হ'ল সেই জীৱ নাম ল'লে তৰিবা, নল'লে মৰিবা। চিন্তা আপোনাৰ মোৰ নিজৰ নিজৰ। নামক আশ্ৰয় কৰি তৰি যাব বিচাৰোঁ নে নামক আশ্ৰয় নকৰি মৰিব বিচাৰোঁ, এইটো আপুনি মই নিজে নিজে সিদ্ধান্ত ল'ম। এয়াকে গুৰুজনাই সমস্ত জনা জীৱ শ্ৰেষ্ঠ মনুষ্যৰ প্ৰতি সিদ্ধান্ত দিলে। এতিয়া আমিতো জীৱ শ্ৰেষ্ঠ মনুষ্য, এতিয়া জীৱৰ শ্ৰেষ্ঠ মনুষ্য হৈ আমি শাস্ত্ৰসন্মতে শ্ৰেষ্ঠ কৰ্ম কৰিছোঁ নে আমি নিকৃষ্ট কৰ্মক আঁকোৱালি লৈছোঁ, এইটো চিন্তা আমি কৰিব লাগিব। মংগলাচৰণ আৰু ঋষি প্ৰশ্ন প্ৰথম পদখণ্ডই সিদ্ধান্ত দিলে, সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ জয় জয়কাৰ ঘোষণা কৰা হ'ল, যিজনা হ'ল কৃপাময়, কৃপাৰ সাগৰ, দয়াময় দয়াৰ সাগৰ, কৰুণাময় কৰুণা সাগৰ। এই নিয়মটো কোনে দিলে? কৃপাল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সিদ্ধান্ত। সেইকাৰণে আজি সেউকী বাপজনাই গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি আজি বাংময় মূৰ্তি আসন প্ৰতিষ্ঠা কৰা এটা শুদ্ধ নিয়ম তেৰাই আশ্ৰয় গ্ৰহণ কৰিলে। ভকতৰ পদ্মমুখখন্তে বৈকুণ্ঠৰ মংগলৰো মংগল, যি পৰম মংগল নাম ভকতৰ পদ্মমুখখন্তে কীৰ্তন কৰোৱাই তেৰাই
শ্ৰৱণ মহাভক্তি লাভ কৰি গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি গুৰু আসন প্ৰতিষ্ঠা কৰিলে। এয়াই হ'ল শাস্ত্ৰসন্মত শুদ্ধ সিদ্ধান্ত। হয়, তেৰাই আজি সুন্দৰভাৱে ধন টকা পইচা ভগৱন্তৰ কৃপাত অপৰ্যাপ্ত পৰিমাণে লাভ কৰাৰ কাৰণে তেৰাই সুন্দৰভাৱে নিৰ্মাণ কৰিলে। কিন্তু আপোনাৰ মোৰ সিমান ধন টকা পইচাৰ গৰাকী নোহোৱাৰ কাৰণে, নথকাৰ কাৰণে কি আপুনি মই গুৰুগৃহ নিৰ্মাণ নকৰিম নেকি? ঈশ্বৰক আপুনি মই নাভাবিম নেকি? ঈশ্বৰক আপুনি মই সেৱা নকৰিম নেকি? নিশ্চয় কৰিম। কাৰণ এই সমস্ত জীৱৰ গৰাকী, সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হ'ল মহাহৰি ঈশ্বৰ কৃষ্ণ। গতিকে সেইজনাকেই যদি আপুনি মই চিন্তা কৰিবলৈ যাওঁতে সেই নিয়মটো যদি শাস্ত্ৰসন্মত নহয়, তেতিয়াহ'লে আপোনাক মোক সেইজন ঈশ্বৰে সন্তান হ'লো বুলিয়ে কৃপা কৰিব নেকি? কেতিয়াও নকৰে। সেইকাৰণে আমি ভাল ধৰণে কথাখিনি বিশ্লেষণ কৰিব লাগিব। বৰহাৰপুৰ মাধৱ গুৰুজনে সিদ্ধান্ত দিলে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে মিলয়। কৃষ্ণৰ কৃপাততে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। এতিয়া ভগৱন্তক বিচাৰোঁ, ভগৱন্তক পাম, মাৰ্গটো কি? ভগৱন্ত ভক্তিৰ লগত যোগ হৈ আছে। যদিহে ভগৱন্ত ভক্তি বিয়োগ বুলি ক'লে হয়, তেতিয়াহ'লে আপুনি মই আজি গুৰুগৃহ নিৰ্মাণ কৰি সেই গুৰুগৃহত পুৱা গধূলি আমি ভগৱন্তক উপাসনা কৰিবলৈ কোনো প্ৰয়োজন নাছিল। আমি আদৰ্শ কম বেছি পৰিমাণে পালন কৰোঁ। কেনেকৈ? কাৰণ আপোনাৰ মোৰ যি সমাজ পাতি এই পৃথিৱীত বসবাস কৰি আছে, এই প্ৰত্যেক সমাজ ব্যৱস্থাতেই গাঁৱৰ মধ্যে একো ভাগি গুৰুগৃহ নাইনে? আছে। গাঁৱৰ মধ্যে প্ৰত্যেকৰে এভাগি নামঘৰ আছে। সৰুকৈ হ'লেও এভাগি নামঘৰ আছে। সেই নামঘৰত আপুনি মই সদায় চাকি বন্তি দিবলৈ যাওঁ নেকি? 365 দিন নাযাওঁ। কিন্তু তালৈ এজন সদায় যায়। সেইজনৰ নাম কি? নামঘৰীয়া। হয়নে বাৰু? নামঘৰীয়াজন যায়নে? নামঘৰীয়াজনে সদায় চাকি বন্তি জ্বলায়। দবা কোব মৰাৰ লগে লগে আপুনি মই কি ভাবোঁ? ভগৱন্ত আহিছে। এই বুলি 1 মিনিটমান সময় নহ'লেও 10 ছেকেণ্ডমান কৃষ্ণ বুলি চকুকেইটা মুদি ভগৱন্তক ভাবোঁ। ইংগিতটো কোনে দিলে? নামঘৰীয়াজনে। কাৰ কাৰণে দিলে? সমস্ত গাঁওবাসীৰ কাৰণে। আপুনি মই নামঘৰলৈ নোযোৱাকৈ হৈ গ'ল। ভগৱন্তই কৃপা আপোনাক মোক কৰি দিলে। এই বিশ্বাসটো আপোনাৰ মোৰ আছেনে নাই? আছে। সেইকাৰণে আমি গৃহে গৃহে গুৰুগৃহ নাই বনোৱা। নহ'লে আমি গৃহে গৃহে বনাই ল'লোহেঁতেন। এইটো আপোনাৰ মোৰ বিশ্বাস আছে যে নামঘৰীয়াই চাকি বন্তি জ্বলালে গাঁৱৰ সমস্ত ৰাইজৰ বাবে ভগৱন্তৰ কৃপা হৈ যাব। যদি এই বিশ্বাসটো আছে, তেতিয়াহ'লে আপুনি মই বিশ্বাসৰ পৰা কেতিয়াবা কেনেবাকৈ ফালৰি কাটিছোঁ নেকি? এইটো লগে লগে চিন্তা কৰিব লাগিব। কাৰণ শাস্ত্ৰই জয় জয় দুৰ্গা মাতাৰ জয় বুলি নাই কোৱা। শাস্ত্ৰই জয় জয় বিশ্বকৰ্মা দেৱৰ জয় বুলি নাই কোৱা। জয় জয় সৰস্বতীৰ জয় বুলি নাই কোৱা। জয় জয় কালী ভদ্ৰা আদিৰ জয় বুলি নাই কোৱা। শাস্ত্ৰই সৰ্বপ্ৰথম সিদ্ধান্ত দিলে জয় জয় কৃষ্ণ। যদি এজন ঈশ্বৰৰ জয় জয়কাৰ শাস্ত্ৰই ঘোষণা কৰা এই নিয়মটো যদি গাঁৱৰ মধ্যে আপুনি মই বুজি পালোঁ, নামঘৰীয়াই চাকি বন্তি দিয়াৰ লগে লগে গাঁৱৰ সমস্তজনক ঈশ্বৰে কৃপা কৰিব, তেতিয়াহ'লে কৰ্মসূত্ৰে আপুনি মই কিয় বাকী দেৱ দেৱতাসকলক মংগল বিচাৰি পূজা সেৱা কৰোঁ? এইটো চিন্তা কৰিব লাগিব ভালকৈ। কোনোবা এদিনা কৰিছোঁনে নাই কৰা?
কাৰণ আমাৰ সমাজত এইবিলাকৰে প্ৰাধান্যতা বৰ্তমান দেখিবলৈ পোৱা যায়। ঠিকেই আছে, সেইজনাক কৃষ্ণ ব্যতিৰেকে অন্য দেৱ দেৱীকো যেনিবা আমি ঈশ্বৰ বুলি ভাবি ল'লোঁ, এইটো ধৰি লোৱা হৈছে, কথাটো ভাবি ল'লোঁ। কিমান সময়লৈকে ভাবিলোঁ, কিমান দিনলৈকে ভাবিলোঁ, এইটো যদি চিন্তা কৰোঁ, আজি আমি আপোনাৰ হওক এই স্থানলৈ শিৱসাগৰৰ পৰা আহি থাকোঁতে আমি বাটত বহুকেইখন দলং পাৰ হৈ আহিছিলোঁ, আৰু সেই বহুকেইখন দলঙৰ কাষে কাষে কোনোবা এভাগ দলঙৰ কাষত দুৰ্গা মূৰ্তি এভাগ পৰি আছে, কোনোবা এভাগ দলঙৰ কাষত সৰস্বতী মূৰ্তি এভাগ পৰি আছে, কোনোবা এভাগ দলঙৰ কাষত বিশ্বকৰ্মা মূৰ্তি এভাগ পৰি আছে। কেলে পৰি আছে? ভগৱান তেনেকুৱা নেকি আপোনাৰ? ভগৱানটো তেনেকুৱা নহয় যে 10 মিনিটমান ধূপ জ্বলাই পূজা কৰিলোঁ, সেৱা কৰিলোঁ, তেওঁৰ নাম গালোঁ, সাত চাপৰি বজাই, তাৰপাছত নি নদীৰ কাষত গছৰ কাষত পেলাই থৈ আহিলোঁ। কাৰোবাৰ হাত এখন ভাগিলে, কাৰোবাৰ মূৰটোকে নাই, কাৰোবাৰ ঠেং এটাকে নাই। তেতিয়াহ'লে ভগৱন্তৰ অৱস্থা যদি আপুনি মই জীৱশ্ৰেষ্ঠ মনুষ্যই এনেধৰণে সেৱা কৰোঁ, এই মাৰ্গটো জানো শুদ্ধ হয়? কেতিয়াও নহয়। কোনোবাই দুৰ্গাক পুজিছে, কোনোবাই বিশ্বকৰ্মাক পুজিছে, আমাৰ ক'ব লগা একো নাই। প্ৰাণজিৎ নামৰ শৰীৰটোক এইবিলাক কথা ক'বলৈ আপোনাক নিমন্ত্ৰণ কৰা নাই বা মাতি অনা নাই, শাস্ত্ৰইও আমাক কোৱা নাই। কিন্তু আমি এটা বিশ্লেষণ কৰিবৰ বাবেহে যে আমি ভগৱান বুলি বিচাৰি ফুৰা সেই ভগৱানজনৰ নাম কি, সেই ভগৱান বহুজন নে এজন, আৰু সেইজন যদি এজন হয় বা বহুজনো হয়, তেতিয়াহ'লে আমি তেৰা সমস্তক সেৱা কৰাৰ পদ্ধতিটো কেনেকুৱা হ'ব লাগিব, এইখিনি কথাই শাস্ত্ৰই আমাক মাৰ্গদৰ্শন কৰে। সেইকাৰণেহে আমি কথাখিনি টানি অনা হ'ল যে আমি নিজক বিশ্লেষণ যদি কৰোঁ, তেনেকুৱা নীতি নিয়ম আচৰণ আপুনি মই পালন কৰি আছোঁ নেকি? যদিহে আছোঁ, তেতিয়াহ'লে সেয়া শাস্ত্ৰসন্মত হয় নে নহয়? যদি হয়, তেতিয়াহ'লে সেইটো আমাৰ শুদ্ধ। যদি নহয়, শুদ্ধটো কি, এইটো জানিবৰ বাবে আপুনি মই আজি আশ্ৰয় কাৰ গ্ৰহণ কৰিছোঁ, এই বুলি চিন্তা কৰিলেও উত্তৰ আছে। ৰাতিপুৱা শুই উঠোঁ, গা পা ধুলোঁ, গা পা ধুই আইসকলে ফুট ল'ব লাগে নহয়, সেন্দুৰ ল'ব লাগে নহয়। এনেই সেন্দুৰকণ লৈ দিব পাৰে নেকি? নোৱাৰে। সেন্দুৰকণ ল'বৰ বাবে, মুখখন চাবৰ বাবে, চুলি কোচা ফনিয়াবৰ বাবে এটি বস্তুৰ ব্যৱহাৰ কৰোঁ, যাৰ নাম হ'ল দাপোন বা আইনা, যিখনত আপোনাৰ মোৰ শৰীৰটো হুবহু আমি দৰ্শন পাই যাওঁ। কেনেবাকৈ ক'লা চুলি কোচা বগা হৈছে নেকি? নাই হোৱা, ঠিকে আছে। কেনেবাকৈ ডালিম গুটীয়া দাঁতকেইটা হৰণ ভগত হৈছে নেকি? ঠিকে আছে, নাই হোৱা। কেনেবাকৈ সুন্দৰ সুঠাম যৌৱনপ্ৰাপ্ত এই শৰীৰৰ ছালখন সুতুৰা সুতুৰ কৰিছে নেকি? নাই কৰা, ঠিকে আছে। আইনাখন চাইহে বুজি পালোঁ। যদি আইনাখন নাচালোঁ হয়, তেতিয়া আপোনাৰ মোৰ মনটো খুদুৱাই থাকিলহেঁতেন, কিজানি মোক বেয়া দেখিছে নেকি, মই আজি অনুষ্ঠান ভাগলৈ যাম, যি ভাগি বস্ত্ৰ লৈ যাম, যিযোৰ সাজ পৰিধান কৰি যাম, সেই সাজযোৰে মোক দেখিবলৈ ধুনীয়া লাগিছেনে নাই লগা, এই বুলি আমি আইনাখন চাওঁ। এতিয়া আমাৰ শৰীৰটোৰ সুন্দৰতা এই ধৰণে দাপোনৰ আশ্ৰয় কৰিলোঁ, কিন্তু শৰীৰটোত থাকিব লগা যিখিনি গুণ, এই গুণখিনিৰ আশ্ৰয় কৰিবৰ বাবে এই নীতি নিয়মখিনি শুদ্ধ হৈছে নে ভুল হৈছে, এই বিষয়টো জানিবৰ বাবে কৃপালু গুৰুজনাৰ কৃপাৰ বশত আমি সমস্তজনে এখন এভাগী বৃহৎ দাপোন লাভ কৰিলোঁ, যি ভাগীৰ নাম হ'ল শ্ৰীমদ ভাগৱত। এতিয়া এই ভাগী ভাগৱতৰ কাষলৈ যদি আপুনি মই কেনেবাকৈ আহিব পাৰোঁ, ইয়াত আপুনি মই আমাৰ জীৱনৰ সমস্তখিনি বিষয় সুন্দৰভাৱে পুংখানুপুংখভাৱে বুজিব পাৰিম, আৰু বুজি লোৱাৰ লগে লগে
আপোনাৰ মোৰ জীৱন সুন্দৰৰ পৰা সুন্দৰলৈ গতি কৰিব। এয়াই শাস্ত্ৰৰ সিদ্ধান্ত। ধৰ্মপ্ৰাণ ভকত বৈষ্ণৱ আৰু লক্ষীদেৱা মাতৃসকল, আমি যথেষ্ট সুখী হৈছোঁ। পাণ্ডিত গুৰুবাবজনে আমাক যিখিনি ব্যাখ্যা দাঙি ধৰিছে, কিছু দেৱতত্ব কথাও কৈছে, সেইখিনিতে আমি অকণমান জানিব বিচাৰিছোঁ। তেখেতে ক'লে যে ভগৱন্ত ভক্তিযুক্ত পুৰুষ আত্মাবোধ মাধৱ প্ৰসাদ নিলয়। আচ্ছা, সেই আত্মাটো কেনেকুৱা, এই বিষয়লৈ আত্মাটোৰ ৰূপটো কেনেকুৱা, তেখেতে প্ৰসংগক্ৰমে কৈছিল যে পৰমাত্মা বুলি কৈছিল। তেখেতে ক'ল আত্মাৰ ৰূপটোনো কেনেকুৱা আৰু পৰমাত্মাৰ ৰূপটো কেনেকুৱা। গুৰুবাবজনৰ লগতে উপস্থিত ভকত বৈষ্ণৱ আইসকলৰ ফালৰ পৰা যদি তেওঁ উত্তৰটো আহে, আমি নিশ্চয় সুখী হ'ম। জয়যত আমি এই ভাইকে জানিব বিচাৰিলোঁ। কৃষ্ণ পৰম বৈষ্ণৱজনৰ চৰণ পংকজৰ সেৱা নিবেদন কৰা হ'ল। মাইক্ৰফোনটো লওঁতে গম পোৱা গৈছে কিবা ভাগ যে সুধিব। এতিয়া উত্তৰটোতো এনেও দিব পৰা নাযাবই, সেইকাৰণে আগতে পানীকণ খাই লোৱাটোৱে ভাল। প্ৰশ্ন শুনি পানী খোৱাতকৈ প্ৰশ্নটো শুনা আগতে পানীখন খাই লোৱাই ভাল। কৃষ্ণ আত্মা শাস্ত্ৰসন্মত সিদ্ধান্ত আমি এনেধৰণেহে বুজি পোৱা যায়। অনুটো ৰণীয়ান মহতো মহীয়ান। অনুতকৈও সৰু, পৰমাণুতকৈও সৰু, কিন্তু মহততকৈও মহৎ বুলি কোৱা হৈছে। যাক আপুনি মই এই শৰীৰৰ যি চৰ্মচক্ষু, এই চৰ্মচক্ষুৱে দৰ্শন কৰিব পৰা নাযায়, দেখা পোৱা নাযায়, সেয়াই হ'ল পৰম আত্মা ঈশ তত্ত্ব বুলি কোৱা হৈছে। যাক দৰ্শন পোৱা নাযায় কিন্তু তাক অনুভৱ কৰিব পৰা যায়। সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিলে যে এটা বিৰাটকায় হাতী নামৰ জন্তুৰ শৰীৰত ভগৱন্ত পুৰুষ পৰম আত্মা যিমান কম ৰূপে, যিমান সৰু বা ডাঙৰ ৰূপে প্ৰকাশমান হৈ আছে, চকুৰে খালী চকুৰে মনিব নোৱাৰা সেই সৰু জীৱটোৰ দেহতো ভগৱন্ত পৰমাত্মা তেনেধৰণেই প্ৰকাশমান হৈ আছে। আমি শাস্ত্ৰসন্মতে এনেধৰণেহে ক'ব পৰা যাব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে পৰমাত্মাক দেখা নাপালোঁ বুলি যে পৰমাত্মা নাই, এইটো নহয়। এতিয়া ধৰি ল'লোঁ আপুনি মই ইয়াত বহি আছোঁ সমস্ত জনা, সেউকী বাগজনাই চৌহদ ৱাল দি থৈছে পকাৰে। ৱাল দি থোৱাৰ কাৰণে আপুনি মই যি স্থানত বহি আছোঁ, এই বহি থকা স্থানৰ পৰা বাহিৰৰ পদপথ আপুনি মই চকুৰে দৰ্শন নাই পোৱা, হয়নে বাৰু? আমি বাহিৰলৈ চাই দিলে দেখিম নে ৰাস্তালৈ চালে কিবা দেখিম নেকি? কাৰণ মাজত এখন ৱাল আছে, সেইকাৰণে আমি দেখা নাপাওঁ ইপাৰলৈ কি আছে। এতিয়া আমি কাণেৰে এটা শব্দ শুনিলোঁ, এই 1 মিনিটমান আগতে এটা হৰণ বাজিলে। হৰণ বজাৰ লগে লগে আপুনি মই বুজি পালোঁ যে এখন গাড়ী ৰাস্তাই গৈ আছে। আপুনি মইতো চকুৰে দেখা নাই গাড়ীখনত চালক আছেনে নাই, দেখিছোঁ নেকি কোনোবাই? কাৰণ ৱালখন আছে, সেইকাৰণে আপুনি মই গাড়ীখনত চালক এজন আছেনে নাই দেখা নাই। নেদেখিলোঁ বুলিয়ে চালকজন নাই নেকি তাত? নিশ্চয় আছে। সেইটোৱে হ'ল বাস্তৱসন্মত পৃথিৱীৰ চিন্তা, যে আপুনি মই চকুৰে নেদেখিলোঁ বুলিয়ে
কাণেৰে শুনা কথাটো যে অবিশ্বাস্য এইটো নহয়, কাণেৰে শুনিলোঁ বুলিয়ে সি যে বিশ্বাসৰ এইটো নহয়। সিদ্ধান্ত দিছে নামঘোষা শাস্ত্ৰত ভগৱন্ত তেনেকুৱা বুলি কৈছে। ভগৱন্ত কেনেকুৱা? অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন, ৰাম বুলি শুদ্ধ কৰা মন। এয়াই শাস্ত্ৰৰ সিদ্ধান্ত যে পৰমাত্মা সেয়াই। এটা অন্ত মূৰ্তি শূন্য কেনেমতে চিন্তিবা। এতিয়া যিসকলে আমি ভগৱান আছে 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 বুলি অতীব জোৰ দি আছোঁ, দেখুৱাই দিব পাৰিম নেকি ভগৱান এয়া চোৱা বুলি? কোনেও নোৱাৰে। কিন্তু নাই 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 বুলি যিসকলে আমি বৰ জোৰ দি থাকোঁ, সেইসকলে কি বিশ্বাস নকৰোঁ নেকি ভগৱন্ত আছে নে নাই? সকলোৱে জানো যে ভগৱান নামৰ কিবা এক ঐশ্বৰিক এটা শক্তি আছে, যাক আপুনি মই ঈশ্বৰ বুলি কৈছোঁ, যাক আপুনি মই ভগৱান বুলি কৈছোঁ, যাক আপুনি মই শাস্ত্ৰখন মতে পৰম ব্ৰহ্মৰ নাম কৃষ্ণ বুলি আমি শাস্ত্ৰখন মতে বুজি পাইছোঁ। সেয়াই হ'ল পৰম আত্মা, যি নিৰ্গুণ নিৰাকাৰ। মানে নিৰাকাৰ মানে কি? শূন্য নেকি? নহয়। নিৰাকাৰ মানে আকাৰ নাই নেকি? নহয়। নিৰাকাৰ মানে হ'ল নিৰ যোগ আকাৰ। নিৰ মানে হ'ল পানী। পৰম ব্ৰহ্ম পানীৰ নিচিনা। এতিয়া পানীৰ আকাৰ কি বুলি সুধিলে কাৰোবাৰ উত্তৰ আছে নেকি? নাই। পানী আকাৰৰ নিচিনা ভগৱান বুলি কোৱা হৈছে। মানে পানী আপুনি মই যি পাত্ৰতেই নভৰাওঁ কিয়, পানীয়ে তাৰে আকাৰ লৈ লয়। যদি এটি জাৰত ভৰাই দিওঁ, জাৰৰ আকাৰ ল'ব। যদি এটা টিঙত ভৰাই দিওঁ, টিঙৰ আকাৰ ল'ব। যদি এটা গিলাচত ভৰাই দিওঁ, এগিলাচ পানী বুলি ক'ম। একেখিনি পানীকেই সেই একে গিলাচ পানীকে বটল এটাত ভৰাই দিলে এবটল পানী বুলি ক'ম। ঠিক ভগৱন্ত পৰমাত্মাও তেনেধৰণৰ। আমি বাপজনাৰ চৰণ পংকজত সেৱা নিবেদন কৰা হৈছে যে আমাৰ জ্ঞান সীমিত, আমি আজিৰ ল'ৰা, পৰহিৰ গীত গাবলৈ যোৱাটোৱে অপৰাধ। তথাপিতো আপোনাক মহামহন্তই আজ্ঞা কৰিছে কাৰণে আশীৰ্বাদ হিচাপে শিৰোগত কৰি এই আসনত উপবিষ্ট হোৱা হ'ল। আমি এনেধৰণেহে বুজি পোৱা হৈছে। যদি আপোনাৰভাৱে অকণমান ভাল ধৰণে বুজি পাইছে, তেতিয়াহ'লে আপোনাৰভাৱেও যদি মাইক্ৰফোনটো লৈ বুজাই দিয়ে, আমাৰো লাভ হ'ব। কৃষ্ণ আমাৰ ফালৰ পৰা এনেহে বুজি পোৱা কৃষ্ণ কৃষ্ণ। মংগলাচৰণৰ বিষয়বস্তু আমি ইমানতে ৰখা হওক বুলি ভবা হৈছে।